পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আজি অ'-এন-এ-টি ভিডিঅ'লৈ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ধলপুৰ পেটুৱা গোহানি টাউনত মই আছোঁ। তো বন্ধুসকল, মই আজি ইয়ালৈ কিয় কাৰণে আহিছোঁ আপোনালোকক মই A to Z দেখুৱাই যাম। আৰু বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। বন্ধুসকল, আমি থানলৈ আহিছিলোঁ। বছৰেকৰ মূৰত আমি এবাৰ আহোঁ থানলৈ। এই থানত হাঁহ এটা যদি দিয়ে, নিজৰ যি মনৰ আশা পূৰণ হয়, অতীজৰ মানুহৰ পৰাই মানুহবিলাকে কয়। সেইকাৰণে মই আপোনালোকক জনাইছোঁ, পেটুৱা গোহানি টান, ডাক দলপুৰ, জিলা লখিমপুৰ, অসম। সকলোকে মই দেখুৱাইছোঁ। এতিয়া মই সোমাবলৈ চেষ্টা কৰিছোঁ অলপমান। ओम या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तुस्ते 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 नमो नमः। ओम शांताकारं भुजंगशयनं पद्मनाभं श्रीशवं विश्वधरं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिविद्यानवल्लभं वन्दे विष्णुभगवतं सर्वलोकैकनाथनं। अखंड मंडलाकारं व्याप्तं जनं सहस्रं तत्पदं दर्शितं जनं तस्मै श्री गुरुवे नमः, तस्मै श्री गुरुवे नमः। की जनाब আজি তোমাৰ শ্ৰীচনত্ৰা সকল মনত বহুত আহ্বান লৈ প্ৰত্যেকৰ নামতে কিছু বন্তি ধূপ দীপ জ্বলাই সেই বাৰ্ষিক কৰ্ম হিচাপে পৰিয়ালৰ নামতে এটি হাঁহ দান কৰি তোমাৰ শ্ৰীচনতে আজি নিষ্ফল লব। ইয়াত দিওঁতে থওঁতে এনেকুৱা শত সহস্ৰ অপৰাধখিনি ভঞ্জন কৰি সেয়কী মনোগত অভিষ্ট সিদ্ধি কৰি বেমাৰ দ্বাৰা অপায় মংগল কৰি আৰু কণমানি বালা বালিকা আৰু আগন্তুক যদি কাৰোবাৰ কিবা অপায় মংগল ইষ্টাদি আছে ভঞ্জন কৰি কৰি তেওঁলোকৰ শিক্ষা বিদ্যাৰ ক্ষেত্ৰতো যদি কাৰোবাৰ কিবা বাধা কৰি সৰস্বতী মাতৃ পৰিয়ালৰ কোনোবা যদি বেমাৰ আজাৰ ভুগি আছে, বেমাৰ আজাৰ পৰিত্ৰাণ কৰি ঘৰত যান বাহন আছে, গতিকে বিশ্বকৰ্মা দেৱতা সুপ্ৰসন্ন হৈ আগন্তুক যান বাহনৰ ক্ষেত্ৰতো যদি কাৰোবাৰ কিবা বাধা বিঘিনি আছে, বাধাখিনি খণ্ডন কৰি আৰু সেই এখেতসকলৰ বিয়া বাৰু হোৱা দিন হ'ল, বৰ্তমানলৈকে সতি সন্তান হোৱা নাই। গতিকে সেয়াই মাতৃ সেয়া পৰিয়ালটোৰ প্ৰতিও যদি তোমাৰ শ্ৰীচৰণত কিবা বাধা বিঘিনি আছে, বাধাখিনি খণ্ডন কৰি য'ত অপায় মংগলবিলাক চলি আছে, সেই অপায় মংগলবিলাক খণ্ডন কৰি এইবেলি বছৰতে পুত্ৰই হওক বা কন্যাই হওক যিকোনো যি সন্তান হ'ব নিমিত্তে দুৱচী বন্তি আগবঢ়াই মেলি গীতাঞ্জলি কৰি সেয়া কৰি আৰু কিবা বাহিৰা দেৱ দেৱতা আসন্তুষ্ট হৈ আছে যদি হৈ মনোগত অভিষ্ট সিদ্ধি কৰি বেমাৰ আজাৰৰ পৰা মুক্ত কৰি আৰু দূৰ দূৰণিত থকা সকলৰো আগন্তুক যদি কাৰোবাৰ কিবা উপায় মংগল ইষ্টাদি আছে, ইষ্ট খণ্ডন কৰি বেমাৰ আজাৰৰ পৰা মুক্ত কৰি চাকৰি ক্ষেত্ৰতো যদি কাৰোবাৰ কিবা বাধা বিঘিনি আছে, বাধাখিনি খণ্ডন কৰি যান বাহনৰ ক্ষেত্ৰতো যদি কাৰোবাৰ কিবা বাধা বিঘিনি আছে, বাধাখিনি খণ্ডন কৰি খেতি পথাৰ ব্যৱসায় বাণিজ্য সকলোতে উন্নতি কৰি ঘৰখনৰ মাক দেউতাকৰ সমন্বিতে সমস্ত পৰিয়ালটো দেহৰি প্ৰসন্ন হৈ মনৰ যি কামনা লৈ সেৱা ধৰিছে, সেৱাৰ সম্পূৰ্ণ ফলবাহী কৰি ভক্ত মনোবাঞ্ছা পূৰ্ণ কৰি জয় দুৰ্গা জয় মা हाँ